হে দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল চানিদুল ইজ ব্লগৰ পৰা আপোনালোকক দেখাই দি আছোঁ আমি ক'ত যাই আছোঁ। আপোনালোকে দেখা পাই আছে ত্ৰিৰংগা। আজি মই যাই আছোঁ 15 আগষ্টৰ কাৰণে আমি গাড়ী লৈ কিনে ঘূৰি আছোঁ। আপোনালোকক দেখাই দি আছোঁ। হে দোস্ত, আপোনালোকক চাই থাকিব মোৰ ভিডিঅ'খন। হে দোস্ত, আপোনালোকে ভাল লাগিলে অৱশ্যই মোৰ চেনেল সাবস্ক্ৰাইব কৰি কিনে ৰাখি দিব। হে দোস্ত, আজি আপোনালোকক দেখাই দি আছোঁ আমি ক'ত যাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'খন চাই থাকক। আমি দেখাই দিছোঁ ক'ত যাই আছোঁ, আপোনালোকে চাই থাকক। চানিদুল ইজ ব্লগৰ পৰা 15 আগষ্টৰ কাৰণে আমি যাই আছোঁ। আপোনালোকক দেখাই দি আছোঁ আমি ক'ত যাই আছোঁ। আপোনালোকে অৱশ্যই মোৰ চেনেলখন লাইক কৰি দিব। হে দোস্ত, আপোনালোকে মোৰ ভিডিঅ'খন চাই থাকক। আপোনালোকে হে দোস্ত, আপোনালোকে ভাল লাগিলে আপোনালোকে আজি উপলক্ষে 15 আগষ্ট উপলক্ষে আপোনালোকে মোৰ চেনেলখন সাবস্ক্ৰাইব কৰি দিব। কেনেকুৱা লাগিছে মোৰ ভিডিঅ'খন চানিদুল ইজ ব্লগ। আপোনালোকে ভাল লাগিলে অৱশ্যই এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। হে দোস্ত, আপোনালোকক মোৰ কষ্টৰ মাজেৰে আপোনালোকক ভিডিঅ' দেখাবলৈ মই চেষ্টা কৰি আছোঁ। মই গাড়ীত উঠি কিনে ভাড়া লৈ কিনে আপোনালোকক ভিডিঅ' বনাই কিনে আপোনালোকক দেখাই দি আছোঁ। সেই দোস্ত, আপোনালোকে ভাল লাগিলে অৱশ্যই মোৰ চেনেলখন যিবিলাক মানুহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি কিনে ৰাখি দিব। যিবিলাকে ছাবস্ক্ৰাইব কৰিছে সেইবিলাক কাৰণে ধন্যবাদ থাকিলে চানিদুল ইজ ব্লগৰ পৰা। এই দোস্ত, আপোনালোকক মই লৈ যাই আছোঁ ভিডিঅ'ৰ মাজত। আপোনালোকক দেখাই দি আছোঁ কিমান গাড়ী আছে ইয়াতে, কিমান মানুহ আহিছে ইয়াতে। আপোনালোকক দেখাই দি আছোঁ পতাকাৰ গাড়ীত এখন এখনকৈ গাড়ীত পতাকা লগাই কিনে আছে। অসম চৰকাৰে নিৰ্দেশ কৰিছে সকলোত ঘৰত লগাবলৈ লাগিব ত্ৰিৰংগা। গাড়ীত যিবিলাক যান বাহন বস্তুবিলাক আছে সেইবিলাক লগাবলৈ লাগে। আপোনালোকে দেখি থাকিব।